হেল্ল' বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় ইউটিউবাৰ সানিয়া আখতাৰ এতিয়াও জীয়াই আছে। সানিয়া আখতাৰৰ মৃত্যু হোৱা নাই। কথাটো শুনি আপোনালোকৰ নিশ্চয় ভাল লাগিছে, নহয়নে? আপোনালোকক জনাও যে ইউটিউবত এতিয়া এটা ভুৱা প্ৰচাৰ চলি আছে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে স্ক্ৰীনত দেখি থকা এগৰাকী সানিয়া আখতাৰৰ মৃত্যু হোৱা নাই, জীয়াই আছে সানিয়া আখতাৰ। এই ফটোকেইখন আপোনালোকে ভালদৰে লক্ষ্য কৰক। বন্ধু-বান্ধৱীসকল, আপোনালোকক কাতৰ অনুৰোধ যাতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰে, তেতিয়াহে সকলোৱে আচল সত্যটোৰ কথা জানিব পাৰিব। বন্ধু-বান্ধৱীসকল, দৰঙত যি শোকাব দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই ঘটনাটিত সঁচাকৈ আমি জনপ্ৰিয় উদীয়মান ইউটিউবাৰ এগৰাকীক হেৰুৱাইছোঁ। কিন্তু আপোনালোকক জনাও যে আপোনালোকে দেখি থকা এইগৰাকী ইউটিউবাৰ সেইজন ইউটিউবাৰ নহয়, যিগৰাকীক আমি হেৰুৱাইছোঁ। এইগৰাকী ইউটিউবাৰৰ নামো হৈছে সানিয়া আখতাৰ, যাৰ বাবে বহুতেই ভুল তথ্য সংগ্ৰহ কৰি ইউটিউবত আপলোড দি আছে। বন্ধু-বান্ধৱীসকল, যিটো ভুল ময়ো কৰিছিলোঁ, কাৰণ দুয়োগৰাকী জনপ্ৰিয় ইউটিউবাৰৰে নাম একেই। গতিকে সকলোৱে যাতে কথাটো ভালদৰে লক্ষ্য কৰি সঁচা ফটোহে যাতে আপলোড দিয়ে সানিয়া আখতাৰৰ। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব।